হৈছিলে? আমি তাৰমানে যোৱাকালিৰ ঘটনা 7টামান বজাতে আমি পেট্ৰলিং ডিউটিত ওলাই গৈছিলোঁ। যাইখিনি আমি ৰাতি তাৰমানে এলিফেণ্ট হাতীৰ পিছফালে আমি ঘূৰি আছিলোঁ। ঘূৰাতে মোটামুটি 2:30মান বজাত এনেকুৱা টাইমত আমি তাৰ পৰা গুচি আহোঁ। এইখিনি বেলেগ জেগাত হাতী আছে বুলি আমাক ইনফৰমেশ্যন দিলাক। আমি তাতে গ'লোঁ, তাতেও হাতী আছিল। আমি এইটো হাতীও চাই আছিলোঁ। তো চাই এনেকুৱা 3:30মান এনেকুৱা বাজাৰ পিছত আমি ভাবিলোঁ যে হাতী অলৰেডি গুচি গ'ল। এনেকৈ বুলি আমি কেম্প যাই পাইছিলোঁ। গাঁৱৰ ৰাইজে এজন ল'ৰাই যাইখিনি আমাক ক'লাক যে ছাৰ এনেকৈ হাতীটো লেট্ৰিনত এনেকৈ শৌচাগাৰত পৰি আছে, তো আপোনালোকে ফটাফট যাব লাগে, নহ'লে দিগদাৰ হ'ব এনেকৈ বুলি ক'লাক। তাৰপিছত লগে লগে আহিলোঁ, চালোঁ হাতীটো। আমি সৰু বুলি ভাবিছোঁ, বহুত ডাঙৰ হাতী হয়। তো এইটো হাতীটো আমি লগে লগে 3 ঘণ্টামান পিছত আমি দৌৰা দৌৰি কৰি কিনি JCB লৈ আনি আমি এই হাতীটো উঠাবলৈ সক্ষম হ'লোঁ। তাৰপিছত উঠাইখিনি আমি পাহাৰলৈ খেদি পঠাই দিলোঁ। তাৰমানে প্ৰথমে JCB বিচাৰ কৰি আমি ঘূৰিলোঁ, বহুত জেগা ঘূৰিলোঁ, নাপালোঁ। ইফালে ফোন কৰোঁ, ইফালে ফোন ৰিচিভ নকৰে, ইফালে ফোন কৰোঁ, ইফালে ৰিচিভ নকৰে। লাষ্টত এজন আমাৰ নাগৰচুলি সমষ্টিৰ MCLA EMৰ ভায়ক কথা পাতিলোঁ। পতাৰ পিছত তেখেতে ক'লাক মই JCBটো পঠাই দি আছোঁ বুলি ক'লাক। তাৰপিছত আমি লগে লগে তাত তেখেতে JCB য'ত আছে তাতে গাড়ী লৈ গুচি গ'লোঁ। তাৰপিছত গাড়ী দি এনেকৈ লৈ আনাতে সময় লাগে, আৰু সময় 3 ঘণ্টামান লাগিল। আৰু এনেকুৱা টাইমত আহিখিনি আমি ফটাফট কৰিখিনি ৰাইজৰ আৰু তাৰে যিমান ৰাইজ আছে ৰাইজৰ সহযোগত আমি হাতীটো উদ্ধাৰ কৰিবলৈ সক্ষম হ'লোঁ।